কুকুৰ নহয়, এইটো ৰাম কুকুৰ হয়। ৰাম কুকুৰ বুলি কয় একচুৱেলি আমাৰ ভাষাত। এইটো বৰ ডেঞ্জাৰাছ বস্তু হয়। ভিতৰলৈ সোমাই আহিলোঁ। ভিতৰত এই ঘৰিয়াল দেখা পালোঁ। ঘৰিয়ালবিলাক ইমান ডাঙৰ ঘৰিয়াল। আৰু অলপমান ভিতৰত সোমাই গ'লোঁ, বৰ ধুনীয়া বস্তু এটা দেখা পালোঁ। কিন্তু বাহিৰত ঘূৰি আছে, ই ঘৰচীয়া নহয়, বনৰীয়াই হয়, কিন্তু সি মানুহৰ লগত ধুনীয়াকৈ মিলি, দেখিছে নহয় কিমান ধুনীয়া ফুটফুটীয়া হৰিণটো। এইটো মানুহৰ লগত সি থাকে, ওচৰতে তাক স্পৰ্শ কৰিব পাৰি, আৰু কিবা কিবি বস্তু মানুহে দিলে সি খাই। মানুহৰ লগত বৰ ধুনীয়াকৈ মিলি আছে, দেখিছে নহয় কিমান মৰম লগা। আৰু বলকচোন বন্ধু বান্ধৱীসকল, আৰু আগলৈ যাওঁ। এইটো হৈছে জলহস্তী। জলহস্তীবিলাক দেখিছেনে? এটা ভিতৰত সোমাই গ'ল, এটা ওপৰত আছে। আৰু মই লাহে লাহে আগলৈ কি কি বস্তু আছে দেখাই লৈ যাওঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব।
বলক এতিয়া গজৰাজক চাওঁ গণেশ বাবাক গা ধুই আছে বৰ ধুনীয়াকৈ গৰমো বহুত দি আছিলে এটা চাৱাৰ বনাই দিছে চাৱাৰ বনাই দিয়া জেগাত দেখি বৰ ধুনীয়াকৈ গা ধুই আছে আৰু মানুহক তাৰ লগতে চালামো কৰিছে বৰ ধুনীয়া লগা বস্তু এটা হাতীটো ইমান ধুনীয়া লাগে বা মানুহক এতিয়া চালাম দি আছে অলপ আগলৈ আগবাঢ়ি আহিলোঁ দুটা গঁড় দেখা পালোঁ এশিঙীয়া গঁড় বৰ ডাঙৰ গঁড় কিন্তু সিহঁতি পানীৰ তলত চৰি আছে সিহঁতিও গৰমত থাকিব নোৱাৰাৰ কাৰণে তললৈ নামি আহি পেলাই পানীত খেলি আছে দুইটাই এইটো হৈছে কেটেলা পহুবিলাক শুই আছে ইহঁতে বৰ ডেঞ্জাৰাছ বস্তু আপোনালোকে দেখিছে নহয় ক'ৰবাত হাবি জংঘলত বা নেশ্যনেল ক'ৰবাত এনিমেল চেনেলত চালে আপোনালোকে দেখা পাব ইয়াৰ হেৰিবিলাক যে বাঘে যদি ইয়াক খাব যায় বাঘে খাব নোৱাৰে ইয়াক মানে ইয়াৰ যিবিলাক কাঁইট আছে কাঁইটেদি সি পিন্ধিব পাৰে লাহে লাহে আগবাঢ়িলোঁ বৰ ধুনীয়া ধুনীয়া মাছ দেখা পালোঁ মাছবোৰ ইমান ধুনীয়াকৈ খেলি আছে চাওকচোন কি ধুনীয়া মাছ এইবিলাক যেন আমাৰ খাব মন যাব একচুৱেলি বিৰাট মৰম লগা মাছ হয় এইবিলাক বন্ধু বান্ধৱীসকল শেষলৈ সকলোকে অনুৰোধ থাকিল ভিডিঅ'টো চাই কেনে পালে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবৰ কাৰণে নাপাহৰিব প্লিজ